हेलो गाइस अस्सलामु अलैकुम वेलकम बैक टू माय चैनल। আজি মই আপোনালৈ লৈ আহিছো মিছা মাছৰ হৈতে কচুৰ লতিৰ ৰেচিপি। এইখন ৰেচিপি বনোৱা বহুতে সহজ আৰু খোৱাটো কিন্তু বৰ টেস্টি লাগে। সো বলক দেৰি নকৰাকৈ ৰেচিপিখন ষ্টাৰ্ট কৰো। মই ইয়াত কচুৰ লতিখিনি ভালদৰে বাছি কাটি ধুই লৈছো। মই ইয়াত মিছা মাছ লৈ লৈছো। মই মাছখিনি কাটি ভালদৰে ধুই লৈছো। মই ইয়াত এটা পিয়াজ সৰু সৰুকৈ কাটি লৈছো আৰু 5-6টা কেঁচা জলকীয়া মাজত ফালি লৈছো। ইপিনে মই কেৰাহীত তেল দি বহাই দিছো। এতিয়া মই ইয়াত পিয়াজখিনি দি দিছো। মোৰ পিয়াজখিনি গোল্ডেন কালাৰ হৈ গৈছে। এতিয়া মই ইয়াত কেঁচা জলকীয়াখিনি দি দিছো। এতিয়া মই শুকান মছলাখিনি দি দিছো আধা চামুচ মিক্স ধনিয়া গুড়ি, দি দিছো আধা চামুচ জলকীয়া গুড়ি, আধা চামুচ হালধি গুড়ি, দি দিছো সোৱাদ অনুসৰি নিমখ, গোটেইখিনি ভালদৰে মিলাই লৈছো। এতিয়া মই ইয়াত মাছখিনি দি দিছো। এতিয়া মই ইয়াত কচুৰ লতিখিনি দি দিছো। ভালদৰে চামুচেৰে মিলাই লৈছো। এতিয়া মই 2 মিনিট মানৰ কাৰণে ঢাকি দিছো। এতিয়া মই ইয়াত 1 কাপ মান পানী দি দিছো। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখি পানীখিনি শুকাই লম। এতিয়া মই 5 মিনিট মানৰ কাৰণে ঢাকি দিছো। চাওক মোৰ পানীখিনি কিন্তু শুকাই গৈছে। এইদৰে হ'ব লাগিব, অলপো পানী নাই। এতিয়া মই গেছটো অফ কৰি দিছো। মই কচুৰ লতিখিনি সাৰ্ভ কৰি লৈছো। চাওক। সো ফ্ৰেন্ডস, এই ৰেচিপিখন বনাওঁতে কিন্তু বহুত কম টাইম লাগে, কিন্তু খোৱাতে বৰ টেস্টি হয়। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব। ভিডিঅ'খন ভাল লাগিলে এখন লাইক কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আশা কৰিছো সকলোৱে ভালে থাকিব। তেতিয়ালৈকে আহিছো, বাই বাই।